হেল্ল' বন্ধুসকল, কি খবৰ? ভালে আছে? আশা কৰিছোঁ সকলো ভালে আছে। আৰু মোৰ ফালৰ পৰা লক্ষী পূজা আপোনাক সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু মোৰ পিছফালে দেখিছেনে অকণমানিজনী মোৰ ভিডিঅ' কৰি থকা দেখি হাই বুলি কৈছে। সেইবাবে তাইক মই কেমেৰাটোৰ ফালে টাইপলৈ দি হাই বুলি ক'ব দিছোঁ। আৰু এয়া চাৰিওফালে দেখিছেই নহয়, দোকান বজাৰ। আৰু আমি আহি আছোঁ এখন মেলালৈ। এখন সাধাৰণ মেলা হয়। এয়া লক্ষী পূজাৰ কাৰণে ইয়াত 5 দিনৰ কাৰণে মেলা হয়। এয়া দেখিছে নহয়, এই কাষত এয়া হ'ল চাৰ্কাছ হাউচ। ইয়াতে ভিতৰত বাইকৰ চাৰ্কাছ চলি আছে। আৰু চাৰিওফালে এয়া গোটেই দোকান বজাৰ, ল'ৰা ছোৱালীৰ খেলা বস্তু, খোৱা বস্তু। আপোনাৰ দেখিলে কি কিনো কি লওঁ কি নলওঁ নিচিনা হৈ যায়। ইয়াত ইমান ভিৰ হয়, ইমান দূৰৰ মানুহ আহি পেলাই ইয়াৰ মেলা চাবলৈ আহে। ল'ৰা ছোৱালী লৈ যাবলৈকে ভয়, হাতৰ পৰা এৰাই গ'লে বিচাৰি পোৱাটো বহুত টান। আৰু ইমান হেঁচা ঠেলা হয়, তাৰ মাজত মানে মেলা চাবলৈ যোৱাটো অকণমান অসম্ভৱেই নিচিনা হৈ যায়। আৰু তাৰ মাজতে আপোনালোকক সকলোকে মোৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছে নহয়, পিছফালে এডাল ইমান ডাঙৰ চকৰি, দেখিলেই দেখোন মূৰ ঘূৰাই যায়। আৰু তাত উঠিবলৈতো মোৰ সাহেই নাই। আৰু এয়া দেখিছে নহয়, অকণমানৰ পিছতে কিমান ভিৰ হৈ পৰিছে মেলাখনত। আৰু এয়া মই হেৰাই গৈছিলোঁ বস্তু চাওঁতে। এয়া হ'ল জাম্পিং হয়, তাত ল'ৰা ছোৱালীয়ে উঠি জাম্পিং কৰে তাত। সেইবাবে আমাৰ ছোৱালী দেখি জাম্প কৰিবলৈ গৈছে। এটাৰ দামেই হ'ল 50 ৰুপিজ। এয়া ল'ৰা ছোৱালীয়ে ইমান ভাল পায় নহয় জঁপিয়াই, তাই দেখি ৰ'বই নোৱাৰিলে। আৰু ইয়াত তাৰ কাষতে দেখিছে ল'ৰা ছোৱালীয়ে উঠাই এখনে হ'ল সৰু ট্ৰেইন। আৰু এয়া ল'ৰা ছোৱালীয়ে খেলা চকৰি গাড়ীত উঠি বহি খেলে। আৰু ল'ৰা ছোৱালীয়ে ঘূৰি তাত বহুত ভাল পায়, সৰু ল'ৰা ছোৱালীয়ে খেলে। আৰু মেলাখনৰ মাজত ইমান ভিৰ হৈ পৰিছে, যেনি তেনি ৰাস্তা কিনি যাওঁ কিনি নাযাওঁ হৈ যায়। এবাৰ হেৰালে কিনি যাওঁ কোনফালে আছে ঘূৰিব নোৱাৰি। আৰু ইয়াত দেখিছেনে কিমান ধুনীয়া ইয়াৰৰিংছ হয়, দেখিলে কোনযোৰ লওঁ কোনযোৰ নলওঁ নিচিনা লাগি যায়। আৰু ইয়াত চাওক, আৰু ইয়াত আমি আহি গ'লোঁ এইডাল চকৰিডালত উঠিবলৈ। যেনেকৈ ঘূৰে দেখিলেই ভয় লাগি যায়। আৰু উঠাটো দূৰৰ কথাহে, উঠিলেনো কেনেকুৱা লাগিব নাজানো, সেইবাবে আজি আহি গৈছোঁ উঠিবৰ কাৰণে। আৰু ওপৰৰ পৰা দৃশ্যটো দেখুৱাইছোঁ মেলাখনৰ। ইমান ধুনীয়া দেখিবলৈ, চাওকচোন। যেনি চাৰিওফালে মেলাখনহে দেখিব। আৰু চাৰিওফালে খেলা বস্তুৱে খেলিব, ডাঙৰ মানুহ সৰু ল'ৰা ছোৱালীৰ। এতিয়া কোনটোত উঠোঁ কোনটো নুঠো নিচিনা লাগি যায়। এইডালটো দেখি মোৰ ভয়েই লাগি গৈছে, কিনো হ'ব কিনো নহয়। আজি ফাৰ্ষ্ট উঠিম। আৰু তলফালে চাওকচোন, দেখিবলৈকে ভয় লাগি যায়।
আৰু তাৰ ওপৰৰ পৰা বহি পেলাই আকৌ এবাৰ দৃশ্যটো দেখুৱাইছোঁ কেনেকুৱানো দেখিবলৈ। আৰু তাৰ আমাৰ কাষতে মস্ত ডাঙৰ চুকুৰি আছে, সকলো চাবলেই ভয় লাগিছে। আৰু ফ্ৰেণ্ডছ, ভিডিঅ'টো বেছি দীঘলে নকৰোঁ কাৰণ ইমান ভিৰ হৈছে, মোবাইলটো এনেকৈ উলিয়াই আহি ভিডিঅ' কৰিবলৈ অকণমান দিগদাৰ হয় কাৰণ ছোৱালীও লগত আছে। সেইবাবে ভিডিঅ'টো আজিৰ কাৰণে ইমানতে সমাপ্ত কৰিলোঁ। ধন্যবাদ।